ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বীৰবলৰ বিষয়ে জানানে বাৰু? বীৰবল আছিল মহামতী আকবৰৰ ৰাজসভাৰ অন্যতম পাৰিষদ। তেওঁ বৰ বুদ্ধিয়ক আছিল। বুদ্ধিয়ক মানুহে প্ৰতিকূল পৰিস্থিতি বুদ্ধিৰে চম্ভালিব পাৰে আৰু তেওঁলোকে আনৰ মনত কষ্ট নিদিয়াকৈ নিজৰ উদ্দেশ্য সফল কৰিব পাৰে। বীৰবলো আছিল এজন তেনে প্ৰকৃতিৰ ব্যক্তি। বীৰবল পশু পক্ষীৰ প্ৰতি দৰদী আছিল। তেওঁ প্ৰাণীৰ প্ৰতি দৰদী এজন ব্যক্তি আছিল। তেওঁ চিকাৰ কৰা কথাটো বৰ ভাল নাপাইছিল। আনহাতে আকৌ সম্ৰাট আকবৰে চিকাৰ কৰি বৰ ভাল পাইছিল। বীৰবলে চিকাৰ কৰাটো অনুচিত বুলি জানিছিল যদিও চিকাৰ প্ৰিয় সম্ৰাটক চিকাৰ কৰাত বাধা দিব নোৱাৰিছিল। সেয়েহে তেওঁ বুদ্ধি প্ৰয়োগ কৰি সম্ৰাটক চিকাৰ কাৰ্যৰ পৰা বিৰত ৰাখিছিল। কিন্তু কি বুদ্ধিৰে সম্ৰাটক চিকাৰ কাৰ্যৰ পৰা বিৰত ৰাখিলে আৰু কেনেকৈ সম্ৰাটৰ মন সলনি কৰিলে, তোমালোকৰ পাঠ্যপুথিত থকা ২ নং পাঠটোৰ জৰিয়তে আমি চাওঁচোন আহা। তোমালোকক মই কাহিনীটো চমুকৈ কৈ দিম, তোমালোকে মনোযোগেৰে শুনি যাবা হওক দেই। সম্ৰাট আকবৰে ডেকা কালত চিকাৰ কৰি বৰ ভাল পাইছিল আৰু চিকাৰ কৰিবলৈ গ'লে বীৰবলক লগত লৈ গৈছিল। বীৰবল আছিল যিহেতু প্ৰাণীৰ প্ৰতি দৰদী ব্যক্তি, সেয়েহে অৰণ্যত চিকাৰ কৰা কাৰ্যটো তেওঁ ভাল নাপাইছিল। তাৰোপৰি অৱসৰ বিনোদনৰ বাবে চিকাৰ কৰি থাকিলে অৰণ্যত যে পশু পক্ষী দিনক দিনে কমি যাব, সেই কথা বীৰবলে উপলব্ধি কৰিছিল। যি কি নহওক, এদিন তেওঁলোক 2জন চিকাৰলৈ যাওঁতে এজোপা গছৰ তলত জিৰাইছিল। তেওঁলোকে জিৰণি লগা গছজোপাৰ ডালত পৰি 2টা ফেঁচাই কুৰুলিয়াই আছিল। অৰ্থাৎ ফেঁচাই পশু পক্ষীৰ যে যি বিভিন্ন মাত আমি শুনিবলৈ পাওঁ, ফেঁচা 2টাইও কি কৰিছিলে, সিহঁতৰ মাতত মাত মাতি আছিল। তাকে দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল, তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা, গতিকে ফেঁচা 2টাই কি কথা পাতিছে কোৱাচোন। বুদ্ধিয়ক বীৰবলে কিছু সময় মনোযোগেৰে ফেঁচা 2টাৰ কথোপকথন শুনাৰ ভাও জুৰিলে আৰু ক'লে, বোলে জাহাপনা, ফেঁচা 2টা 2খন অৰণ্যৰ ৰজা আৰু সিহঁতে 2ৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰিছে। ৰাজকোঁৱৰৰ পিতাকে ৰাজকন্যাৰ পিতাকক সুধিছে যে বন্য সমাজৰ প্ৰচলিত নিয়ম অনুসৰি আপুনি ৰাজকন্যাৰ লগত এটাও পশু পক্ষী নথকা 40খন অৰণ্য দিব পাৰিবনে? উত্তৰত ৰাজকন্যাৰ পিতাকে কৈছে যে আজিৰ তাৰিখত 25খনমানহে তেনে অৰণ্য দিব পাৰিব। বিচৰা মতে দিবলৈ হ'লে আৰু 2 মাহমান অপেক্ষা কৰিব লাগিব। তেতিয়া আকবৰে বীৰবলক সুধিলে, বীৰবল, পাত্ৰীৰ পিতৃয়ে 2 মাহ সময় কিয় বিচাৰিছেনো? চতুৰ বীৰবলে পুনৰ কাণ থিয় কৰি শুনাৰ ভাও জুৰি ক'লে, জাহাপনা, পাত্ৰীৰ পিতৃয়ে কৈছে যে যদি 2 মাহ সময় অপেক্ষা কৰে তেন্তে 40খন কিয় 50খনতকৈ অধিক জীৱ জন্তু নথকা অৰণ্য দিব পাৰিব। আকবৰে আচৰিত হৈ পাত্ৰীৰ পিতৃয়ে কিয় তেনেদৰে কৈছে বীৰবলক সুধিলে। বীৰবলে ক'লে, পাত্ৰীৰ পিতৃয়ে অনুমান কৰিছে যে অহা 2 মাহ যদি এই হাৰত সম্ৰাটে চিকাৰ কৰি থাকে তেনেহ'লে আৰু 20-30খন হাবিৰ পশু পক্ষী নিঃশেষ হৈ যাব। অৰ্থাৎ 20-30খন হাবিৰ পশু পক্ষী এটাও নাথাকিব। তেতিয়া দৰাপক্ষক পশু পক্ষীহীন অৰণ্য দিবলৈ কোনো অসুবিধা নহ'ব। বীৰবলৰ কথাখিনিৰ তাৎপৰ্য আকবৰে বুজি পালে আৰু গমি পিটি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে
অৰণ্যত পশু পক্ষী নাথাকিব। সেয়েহে বীৰবলক ক'লে, বীৰবল, আমাৰ আজিৰ অৰণ্য ভ্ৰমণ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰো হেঁপাহ মোৰ নাইকিয়া হ'ল। গতিকে ৰাজপ্ৰাসাদলৈ উভতি যাওঁ ব'লা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিলানে? বীৰবলে বুদ্ধিৰ বলেৰে আকবৰক কেনেকৈ চিকাৰ কাৰ্যৰ পৰা আঁতৰাই আনিলে? গতিকে আমি পাঠটোৰ পৰা বুজি পালোঁ যে বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুদ্ধি হওক বীৰবল পাঠটো সুন্দৰকৈ পঢ়িবা আৰু পাঠত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰি মোলৈ পঠাবা বুলি আশা ৰাখিলোঁ। আজিলৈ সামৰিছোঁ। ধন্যবাদ।